পাইছো মানুহকেইটা পোৱা নাই। কি ক'ব ইতিমধ্যে 8টাকৈ সোণালী বান্ধৰ উদ্ধাৰ হৈছে বিলুপ্ত প্ৰজাতি আৰু ইতিমধ্যে জানিব পোৱা মতে এটা মৃত অৱস্থাত উদ্ধাৰ হৈছে সেই সন্দৰ্ভত কি ক'ব? এতিয়া আমি এনিমেলকেইটা আমাৰ চিজ কৰা হৈছে তাৰপিছত আমি এতিয়া হেল্থ চেকআপ কৰিলোঁ মই ভেটেনাৰী হিচাপত 7টা লাইভ আছে এটা মৰিছে তাৰে আমাৰ 3টা এডাল আছে মেল আৰু 3টা এডাল ফিমেল এটা হ'ল জুভেনাইল ফিমেল আৰু যিটো মৰিছে এডাল ফিমেল আছে। এতিয়া বাকীকেইটা আমি হেল্থ চেকআপটো কৰিলোঁ এতিয়া মানে অলমষ্ট এভাৰেজ হেল্থ আছে তো ৰিলিজিবল হয় আমি যদি প্ৰচিডিউৰ মতে যদি আমাৰ কোৰ্টৰ প্ৰচিডিউৰ মতে আমাক যদি এইটো ৰিলিজ কৰিব লাগে আমি ৰিলিজ কৰিব পাৰোঁ। এতিয়ালৈ মানে সম্পূৰ্ণ সুস্থ বুলি ক'ব পাৰোঁ। সুস্থ আমি এই পানী দিলোঁ খাদ্য দিলোঁ খাইছে গোটেইকেইটা খাইছে যিকেইটা আছে। কেতিয়া মানে এইবিলাক মানে ধৰা হৈছিল চোৰাং চিকাৰী? এইটো ষ্টেটমেণ্টটো এতিয়ালৈকে ভালকৈ ল'ব পৰা নাই এইটো হয়তো আহোন মানে এদিনত ধৰা নাই এইটো অলপ মানে ধৰি ৰাখি হয়তো মানে এক লগত কৰাই মানে সেইটো আনিছে আৰু লগতে যি আজিৰ দিনতো আজিৰ যুগতো এনেকুৱা মানে ৱাইল্ড লাইফ ট্ৰাফিকিং চলি আছে এইটো দুৰ্ভাগ্যজনক। এইটো যোৱা যিটো ৰাতি 12টা 12:30 মান বজাত মানে খবৰ পাইছোঁ এনেকুৱা মানে হৈছে আমাৰ যিটো কাছকট্ৰা চক তাতে তো লগে লগে মানে আমাৰ ষ্টাফ প্ৰটেকশ্যনৰ পৰা আহিছে ৰাণীকাটা ৰেঞ্জৰ পৰা আহিছে দেখা পাইছে বান্দৰ সোণালী বান্দৰ কেইটাক মানে বস্তাত ভৰাই ইমিডিয়েট ৰিলিজ পিঞ্জৰা আনি যোগাৰ কৰি পেলাই দি দিছোঁ মানাছৰ পৰা এটা আমাৰ যিটো চকৰচিলা ৱাইল্ড লাইফ তাৰ পৰা এটা 2টা পিঞ্জৰা আনি পেলাই সিহঁতক এতিয়া পিঞ্জৰাৰ ভিতৰত ৰখা হৈছে। সেইটো আমি সোনকালে মানে সিহঁতৰ নেচাৰেল হেবিটেটত আমি এৰি দিব লাগে নহ'লে সিহঁতৰ মানে কিবাটো খুব মানে দুৰ্বল যাব পৰা নাই বোধহয় নেচাৰেল হেবিটেটত সোনকালে এৰি দিলে ভালকৈ থাকিব। এইটো পানী এৰিয়া যিটো নেশ্যনেল পাৰ্ক এই এৰিয়াৰ পৰা মানে কিবাকৈ ধৰিছে সিহঁতে কি বুদ্ধি কৰি ধৰিলে এইটো আমি নাজানো এইটো আমি ইনভেষ্টিগেশ্যন কৰিম এইটো চাই পেলাই কি ধৰণৰ কৰিছে কি ৰেকেট আছে কোনে কোনে ইনভলভ আছে এইটো মানে আমি ইনভেষ্টিগেশ্যনত ৰাখি আছোঁ। এতিয়া 9জন মানে বাংলাদেশৰ 5জনটো হ'ল ৱেষ্ট বেংগলৰ আৰু আমাৰ এই লোকেল এৰিয়া বেংগল অগুৰি এৰিয়াৰ 3জন। এইটো মানে চিন্তা কৰিবলগীয়া বিষয় আৰু ডিপলি এইটো তদন্ত কৰিবলগীয়া বিষয় বাংলাদেশৰ পৰা উইদাউট এনি ভিছা এণ্ড পাছপৰ্ট কেনেকৈ এণ্ট্ৰি হ'ল আৰু এনেকৈ ৱাইল্ড লাইফ ট্ৰাফিকিঙত কেনেকৈ জড়িত হ'ল এইটো মানে ডিপলি আমি তদন্ত কৰিব লাগিব। ৱাইল্ড লাইফৰ এনিমেলছ আছে গল্ডেন লেংগুৰ এইটো ৰেয়াৰ স্পিচিছ ৰেয়াৰ প্ৰাইমেটছ এই বস্তুটো মানে উল্টা পানী যিটো কেচমেছ ভেলাও নেশ্যনেল পাৰ্ক তাত পৰা সিহঁতে কিবাকৈ ধৰি পেলাই মানে আনিছিল আনি পেলাই এই কাছকট্ৰা এৰিয়াত পুলিচে ইনফৰমেশ্যন পাই ডিটেক্ট কৰিব পাৰিলে
লগে লগে আমাক ইনফরমেশন দিছে আমি আহিছোঁ আমাৰ প্ৰটেকশ্যন স্কোৱাড আৰু ৰাণীকাটা ৰেঞ্জ লগ লাগি মানে এটা পিঞ্জৰা আমি যোগাৰ কৰিলোঁ WTIত যিটো আমাৰ ৰিস্কিউ চেণ্টাৰ আছে তাৰ পৰা আনিলোঁ আৰু মানাস নেশ্যনেল পাৰ্ক সিহঁতৰ পৰাও আমি এটা পিঞ্জৰা আনিলোঁ দুটা পিঞ্জৰাত আমি আঠটা আছিলে আঠটাৰ পৰা এটাটো মানে মৰা অৱস্থাত পাইছে 7টাটো জীৱিত আছে এতিয়া জীৱিত কেইটা আমি পিঞ্জৰাত ৰাখিলোঁ সিহঁতে মানে মনাৰ ভিতৰত বান্ধি পেলাই আনিছিল কাৰণে সিহঁতে ছাফকেশ্যন মানে পাইছিলে সেইকাৰণে আমি এতিয়া পিঞ্জৰাত ৰাখি পেলাই অলপ মানে ৰিলিফ দিছোঁ এতিয়া আমাৰ লগত আছে দুজন ভেটেনাৰী ডক্টৰ প্ৰভাত আৰু ডক্টৰ দাওহাৰু তেখেতসকলে মেডিকেল মানে কেয়াৰটো প্ৰভাইড কৰি আছে এতিয়া আমি পুলিচৰ পৰা হেণ্ডঅভাৰ ল'ম কেছটো হেণ্ডঅভাৰ লৈ পেলাই আমি অতি সোনকালে নেচাৰেল হেবিটেটত পুনৰ আমি ৰিলিজ কৰি দিম ইয়াত 9জনীয়া এটা গ্ৰুপ আছে এইটো এজন বাংলাদেশৰ পৰা 5জনটো ৱেষ্ট বেংগলৰ পৰা আৰু 3জনটো আমাৰ বেংগল অগুৰি লোকেলৰ মানুহ এই 9জনীয়া গ্ৰুপ ইহঁতক এতিয়া আটক কৰা হৈছে আমি ইহঁতৰ ওপৰত মানে এজ পাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 এইমতে আমি অফেন্স ড্ৰ কৰিম আৰু ইহঁতক মানে কোৰ্টত প্ৰডিউচ কৰিম সিহঁতৰ মানে অৰ্গেনাইজ এটা গ্ৰুপ বুলি ক'ব পাৰে কিয়নো এইটো মানে ইণ্টাৰনেশ্যনেল মানুহ আছে যিটো বাংলাদেশৰো মানুহ আছে ৱেষ্ট বেংগলৰো মানুহ আছে ইহঁতৰ এটা ডাঙৰ ৰেকেট বুলি আমি ক'ব পাৰোঁ তো ইহঁতৰ মানে ব্লেক মাৰ্কেটিং কিবা থাকিব পাৰে এইটো গোল্ডেন লেংগুৰ ৰেয়াৰ স্পেচিছটো ইণ্টাৰনেশ্যনেল মাৰ্কেটত ব্লেক মাৰ্কেটত সিহঁতে মানে চেল কৰে বা এক্সপৰ্ট কৰে তেনেকুৱা হ'ব পাৰে এনেকুৱা ইলিগেল মানে ইণ্টাৰনেশ্যনেল ৱাইল্ড লাইফ ট্ৰাফিকিংটো মানে আমি প্ৰথমবাৰ ইয়াত মানে ধৰিলোঁ যিটো সোণালী বান্দৰ বা গোল্ডেন লেংগুৰ এইটো প্ৰথম কেছ হৈছে তো সেইটো আমি ভালকৈ আৰু ইহঁতৰ লগত কোন কোন জড়িত আছে আকৌ ইনভেষ্টিগেশ্যন কৰিম যিকেইটাক আটক কৰিলোঁ আমি সেইকেইটাক আমি কোৰ্টত প্ৰডিউচ কৰিম